নমস্কাৰ বন্ধুসকল, আজি প্ৰথম প্ৰশ্ন হ'ল বকুল বনৰ কবি বুলি কাক কোৱা হয়? ক কমলাকান্ত ভট্টাচাৰ্য, খ ৰঘুনাথ চৌধুৰী, গ আনন্দৰাম বৰুৱা, খ আনন্দ চন্দ্ৰ বৰুৱা। 10 ছেকেণ্ড সময় দিয়া হৈছে, এবাৰ ভাবি চাওক। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰটো হ'ল খ আনন্দ চন্দ্ৰ বৰুৱা। 2 নং প্ৰশ্ন, শেৱালি কবি বুলি কাক কোৱা হয়? ক হীৰেণ ভট্টাচাৰ্য, খ যতীন্দ্ৰনাথ দুৱৰা, গ আনন্দৰাম বৰুৱা, খ ৰত্নকান্ত বৰকাকতি। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ খ ৰত্নকান্ত বৰকাকতি। 3 নং প্ৰশ্ন হ'ল বীৰৱালা কবি বুলি কাক কোৱা হয়? ক যতীন্দ্ৰনাথ দুৱৰা, খ ৰঘুনাথ চৌধুৰী, গ কনকলতা বৰুৱা, খ আনন্দৰাম বৰুৱা। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ গ কনকলতা বৰুৱা। 4 নং প্ৰশ্ন, বন কোঁৱৰ কবি বুলি কাক কোৱা হয়? ক আনন্দৰাম দাস, খ কমলাকান্ত ভট্টাচাৰ্য, গ ৰঘুনাথ চৌধুৰী, খ হেমচন্দ্ৰ বৰুৱা। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ ক আনন্দৰাম দাস। বন্ধুসকল, তোমালোকে এই প্ৰশ্ন মনত ৰাখিবা, অতি ইম্পৰ্টেণ্ট। 5 নং প্ৰশ্ন, সুগন্ধি পখিলাৰ কবি কাক কোৱা হয়? ক পাৰ্বতী প্ৰসাদ বৰুৱা, খ হীৰেণ ভট্টাচাৰ্য, গ ৰত্নকান্ত বৰকাকতি, খ চন্দ্ৰধৰ বৰুৱা। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ হীৰেণ ভট্টাচাৰ্য। 6 নং প্ৰশ্ন, ত্যাগবীৰ কবি কাক কোৱা হয়? ক ৰঘুনাথ চৌধুৰী, খ হেমচন্দ্ৰ বৰুৱা, গ চন্দ্ৰধৰ বৰুৱা, খ পাৰ্বতী প্ৰসাদ বৰুৱা। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ হেমচন্দ্ৰ বৰুৱা। 7 নং প্ৰশ্ন, প্ৰতিমা খনিকৰ কবি বুলি কোনজন কবিক কোৱা হয়? ক কমলাকান্ত ভট্টাচাৰ্য, খ চন্দ্ৰকুমাৰ আগৰৱালা, গ কনকলতা বৰুৱা, খ নলিনীৱালা দেৱী। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ খ চন্দ্ৰকুমাৰ আগৰৱালা। 8 নং প্ৰশ্ন, গীতি কবি বুলি কোনজন কবিক কোৱা হয়? ক পাৰ্বতী প্ৰসাদ বৰুৱা, খ কমলাকান্ত বৰুৱা, গ ৰত্নকান্ত বৰকাকতি, খ হেমচন্দ্ৰ গোস্বামী। বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখিবা তোমালোকে। বন্ধুসকল, 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ ক পাৰ্বতী প্ৰসাদ বৰুৱা। 9 নং প্ৰশ্ন, বিহগী কবি বুলি কাক কোৱা হয়? ক ৰঘুনাথ চৌধুৰী, হেমন্ত বৰকাকতি, হেমচন্দ্ৰ বৰুৱা, খ আনন্দৰাম দাস। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ ৰঘুনাথ চৌধুৰী। ক নম্বৰটো শুদ্ধ। 10 নং প্ৰশ্ন, অতীন্দ্ৰবাদী কবি বুলি কাক কোৱা হয়? ক নলিনীৱালা দেৱী, খ চন্দ্ৰধৰ বৰুৱা, গ হীৰেণ ভট্টাচাৰ্য, খ পাৰ্বতী প্ৰসাদ বৰুৱা। 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ নলিনীৱালা দেৱী। খ
ক নম্বৰ উত্তৰ শুদ্ধ। 11 নং প্ৰশ্ন, বনফুলৰ কবি বুলি কোনজন কবিক কোৱা হয়? ক ৰঘুনাথ চৌধুৰী, খ যতীন্দ্ৰনাথ দুৱৰা, গ হেমচন্দ্ৰ বৰুৱা, খ কনকলতা বৰুৱা। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ খ যতীন্দ্ৰনাথ দুৱৰা। 12 নং প্ৰশ্ন, অগ্নি কবি বুলি কোনজন কবিক কোৱা হয়? ক আনন্দৰাম দাস, খ কনকলতা বৰুৱা, গ কমলাকান্ত ভট্টাচাৰ্য, খ হীৰেণ ভট্টাচাৰ্য। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে। উত্তৰ গ কমলাকান্ত ভট্টাচাৰ্য। বন্ধুসকল আগৰ ভিডিঅ'বোৰৰ দৰে আজিও তোমালোকৰ বাবে এটা মই প্ৰশ্ন লৈ আহিছোঁ। আজি সুধিবলগীয়া প্ৰশ্নটো হ'ল যে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী পোৱা গ্ৰন্থখনৰ নাম কি আছিল? এই প্ৰশ্ন যিজনে শুদ্ধ উত্তৰ দিব পৰৱৰ্তী ভিডিঅ'ত তেওঁৰ নাম উল্লেখ কৰা হ'ব আৰু কমেণ্টৰ দ্বাৰা এই উত্তৰ